हेलो गाइस पुনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এয়া দেখিছেনে একদম আজি প্ৰথমে মাংস বনোৱাই দেখাই দিছোঁ আপোনালোকক কিয়নো মানে আজি 13 অক্টোবৰ আৰু কাইলৈ হৈছে আপোনাৰ 14 অক্টোবৰ 14 অক্টোবৰ দিনাখনটো মহালয়া সেইদিনাখনটো আমি আমিষ খাব নোৱাৰোঁ সেইকাৰণে আজিয়ে মাংস বনানি খাই লওঁ বুলি বনাবলৈ লৈছোঁ আৰু আপোনালোকক সেইকাৰণে অকণমান দেখাই দিছোঁ আৰু আজি সোনকালে শুই যাম খাই বৈ কাইলৈ যিহেতু মহালয়া এয়া আজি হৈছে নেক্সট ডে সকলো ওলাই আহিছে ৰাতিপুৱা খোজ কাঢ়িবলৈ বুলি আমিও গৈছোঁ মা মই আৰু হাজবেণ্ড এয়া মহালয়াত হেনো ৰাতিপুৱা সোনকালে শুই উঠি খোজ কাঢ়িলে ভালে থাকে গা দেহা মন সেইকাৰণে সকলোবোৰ ওলাই আহিছে আৰু আমিও গৈছোঁ আৰু বহুত মানুহ হৈছে কিন্তু দেই আপোনালোকক দেখাবলৈ পৰা নাই কিয়নো মোৰ মানে মানুহৰ আগত মোবাইলটো উলিয়াবলৈ বহুত লাজ লাগে সেইকাৰণে আপোনালোকে কিন্তু ভিডিঅ'টো কেতিয়া পায় মই নাজানো দেই মোৰ এডিট কৰিবলৈ বহুত মানে এলাহ লাগে সেয়া ব্ৰহ্মপুত্ৰ নদীখন আৰু ব্ৰহ্মপুত্ৰৰ কিনাৰত থকা মথাউৰিটোত মানুহ দেখিছেনে আজি এই মিনি ব্লগটো চাই কেনেকুৱা পালে ক'ব কমেণ্টত জনাব কিন্তু ভিডিঅ'টো কেতিয়া পাই নাজানো দেই মই পুনৰবাৰ কৈছোঁ এইজনী মই চকুতকো উখহাই একেবাৰে পিছে আজিলৈ ইমানতে সামৰোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ